ৰাজ্যৰ ৰাজনীতিৰ বিগ পলিটিকেল আপডেট এইবোৰ সব বাতৰি দিল্লীত কাণত পৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীক গাদীচ্যুত কৰি শইকীয়াক মুখ্যমন্ত্ৰীৰ চকী গতাব বিজেপিয়ে। ভৱেশ কলিতাক গাদীচ্যুত কৰি দিলীপ শইকীয়াক সভাপতিৰ ভাগজৰি দিয়াৰ লগে লগে সলনি হৈছে গেৰুৱা দলৰ ৰাজনীতি। হঠাৎ মুখ্যমন্ত্ৰীক আঁতৰাই দিলীপ শইকীয়াক চকী দিবলৈ সকলো যোজা। মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ ফাইল এতিয়া দিল্লীত আছে, সেইবাবে শংকিত হৈছে মুখ্যমন্ত্ৰী। পত্নীৰ বিতৰ্ক সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ৰাজনৈতিক বিস্ফোৰণ সাংসদ গৌৰৱ গগৈ। সাংসদ গৌৰৱ গগৈৰ পত্নীক বিতৰ্কৰ মাজলৈ আনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পত্নীক লৈ বিতৰ্কৰ উত্তৰ দিবলৈ গৈ এইদৰে এটাৰ পাছত আন এটা ৰাজনৈতিক বিস্ফোৰণ ঘটাই গৌৰৱ গগৈয়ে। দিলীপ শইকীয়াৰ মন্তব্য ৰাজনীতিত থকাৰ যোগ্যতা নাই, সাংসদ গৌৰৱ গগৈ। ভাবোঁ বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয় যেতিয়াৰ পৰা বিজেপি দলৰ নতুন সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সভাপতিত্ব ল'লে তেতিয়াৰ পৰা আৰু তেওঁলোকে শংকিত হৈ গৈছে। গম পাইছে যে তেওঁ পৰিয়ালৰ কিছু ডেফামেশ্যন কেছ এইবোৰ সব বাতৰি দিল্লীত কাণত পৰিছে। যিদৰে তেওঁ নিজে বেকডোৰ যোগেদি মুখ্যমন্ত্ৰী হ'ল, কোনদিনা বিজেপি নেতৃত্বত তেওঁক আঁতৰাই বেকডোৰৰ পৰা দিলীপ শইকীয়াক মুখ্যমন্ত্ৰী বনাই দিয়ে, সেয়া লৈ তেওঁলোকেও অলপ শংকিত হয়। বহুত তেওঁলোকৰ কাম কাজবোৰ খোজ কাবাজবোৰ আমি চাই আমি অনুমান পাইছোঁ। দেশৰ এগৰাকী ৰাজনৈতিক নেতাই যদি এনেকুৱা তুচ্ছ মন্তব্য কৰে তেতিয়াহ'লে ৰাজনৈতিক নেতাৰ ৰাজনীতি কৰাৰ যোগ্যতা নাথাকে। এফালে এই মন্তব্যক লৈ ৰাজনৈতিক মহলত এতিয়া চলিছে ব্যাপক চৰ্চা। এফালে যদি পত্নী আৰু গৌৰৱ গগৈ, আনফালে দিলীপ শইকীয়া আৰু গেৰুৱা শিবিৰ, এনেদৰে চলিছে ৰাজনৈতিক নেতাসকলৰ মাজত ৰাজনৈতিক বাকবিতণ্ডা। মই সেইটোৱে কৈছোঁ, কোনোবা দিনতো কোনোবাই সুধিলে মই কৈছোঁ তেওঁ যদি ISI এজেণ্ট, সলমান খানৰ চিনেমা এটা আছে টাইগাৰ জিন্দায়ে, ময়ো মানে ৰ এজেণ্ট তেতিয়া তো যদি তেওঁ আছে ময়ো ৰ এজেণ্ট। এইবোৰ সব অপপ্ৰচাৰ, মনোৰঞ্জন, অসমৰ জনসাধাৰণ সব কথা ভালদৰে জানে আৰু অসমৰ জনসাধাৰণ আজি তেওঁৰ বিবেক শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে, তেওঁলোকৰ ওপৰত মই এৰি দিছোঁ। 12 বছৰ ধৰি আপোনাৰ পত্নীয়ে নাগৰিকত্ব লোৱা নাই, যে চিটিজেনশ্বিপ লোৱা নাই ভাৰতৰ নাগৰিকত্ব, এই সম্পৰ্কে কি কয়? মই কৈছোঁ যে মুখ্যমন্ত্ৰী অলপ টেনশ্যনত আছে, যাৰ ফলত তেওঁৰ মানে পৰিয়ালৰ কিছু ডেফামেশ্যন কেছবোৰ, এতিয়া কলিয়াবৰ তিনিআলিৰ সন্মুখতো হাইৱে কেছবোৰ, এইবোৰ সব মানে দিল্লীত কাণত পৰি আছে। সেই দিল্লী মানে নিজৰ বিজেপি দলৰ নেতৃত্বক ভাল পোৱাবলৈ কাৰণে এই কিছুমান ধৰণৰ মন্তব্য প্ৰকাশ কৰি আছে। মোৰ ফালৰ পৰা তেওঁৰ প্ৰতি শুভেচ্ছা থাকিল। নিউজ ডেস্ক, PB সংবাদ।